হাই কনিহত মই সাধুলৈ পুনৰ আহিলো। আজি মই তোমালোকক বেজবৰুৱা দেৱৰ সৰবজান নামৰ সাধুটো কম। সৰবজান মানে কি তোমালোকে জানানে? সৰবজান মানে হৈছে যি মংগল চাই অতীত ভৱিষ্যত সকলো ক'ব পাৰে। ফৰিং নামৰ এই সৰবজানজন প্ৰকৃততে কেনেকুৱা ধৰণৰ সৰবজান আছিল শুনোচোন আহা। তোমালোকে শেষলৈকে মন দি শুনিবা আৰু মোক কেনেকুৱা পালা জনাবা। সৰবজান এখন গাঁৱত ফৰিং নামৰ এটা খেতিয়ক মানুহ আছিল। ফৰিঙৰ ল'ৰা ছোৱালী কোনোৱেই নাছিল। ঘৈণীয়েকৰ সৈতে সেই গাঁওখনতে বাস কৰিছিল। এদিন ঠাণ্ডা বতৰত ফৰিঙৰ বৰ পিঠা খাবলৈ মন গ'ল। সেয়ে ঘৈণীয়েকক ক'লে, হেৰা আজি পিঠা দুটামানকে ভাজাচোন, বৰ পিঠা খাবৰ মন গৈছে। ঘৈণীয়েকে ক'লে, পিঠা খাবলৈ ঘৰত বৰা ধান নাই নহয়। ফৰিঙে সেই চিন্তা কৰি মোনা এটা লৈ ওলাই গ'ল আৰু গাঁৱৰে ঘৰলৈ গৈ অলপ বৰা চাউল খুজি আনিলে আৰু ঘৈণীয়েকক যেনে তেনে পিঠা বনাবলৈ ক'লে। ঘৈণীয়েকেও চাউলকেইটা ঠিক ঠাক কৰি পিঠা বনাবলৈ সাজু কৰি ল'লে আৰু ৰাতি ভাত বনাই ফৰিঙক খুৱাই পিঠা ভাজিবলৈ আৰম্ভ কৰিলে। ফৰিঙেও ভাত খাই শুই থাকিল। ঘৈণীয়েকে পিঠা ভাজি ডলা এখনত থৈ গ'ল। তাই মুঠতে 3 কুৰিমান পিঠা বনালে। 3 কুৰি মানে 60টা। ঘৈণীয়েকে ফৰিং শুই থকাৰ সুবিধা লৈ মনে মনে বেছিভাগ পিঠাই খাই পেলালে। কেইটামান পিঠাহে তাই থৈ দিলে। তাই ফৰিঙক জগাই ক'লে, হেৰা মোৰ পিঠা ভজা হৈ গ'ল। পিছে এটা কথা কৈ থওঁ দেই, কাইলৈ যি সোনকালে উঠিব সি 3 ভাগৰ 1 ভাগ পিঠা খাব আৰু যি দেৰিকৈ উঠিব সি 3 ভাগৰ 2 ভাগ পিঠা খাব, মানে বেছি পিঠা খাব পাৰিব। ফৰিঙেও হ'ব বাৰু বুলি শুই থাকিল। পিছদিনা পুৱা ৰ'দ ওলাই মূৰৰ ওপৰ পালেহি, কিন্তু পিঠা কমকৈ পোৱাৰ ভয়ত এটাও নুঠা হ'ল। শেষত ফৰিঙে ভাবিলে, এইদৰে কাম বন পেলাই দেৰিলৈকে কিমান শুই থাকিম আৰু। সেই ঘৈণীয়েকে বেছিকৈ খাওক বুলি ভাবি বিচনাৰ পৰা উঠি আহিল। ফৰিং উঠি অহা দেখি ঘৈণীয়েকে মাত লগালে, তই মোতকৈ আগতে উঠিলি, গতিকে 2 ভাগ পিঠা মোৰ আৰু 1 ভাগহে তোৰ। ফৰিঙেও ক'লে, হ'ব দে তয়ে খাবি 2 ভাগ। ফৰিঙে পিঠা খাবলৈ গৈ দেখে পিঠা তেনেই তাকৰ। সি ভাবিলে, ইমানখিনি চাউলৰ ইমান কম পিঠাহে হ'ল নেকি? হঠাৎ ডলাখনত চকু পৰিল। দেখিলে ডলাখনত পিঠাৰ সাজ বহি আছে। সি সাজবিলাক হিচাপ কৰি চালে। দেখিলে পিঠা তাত আছে 3 কুৰি। সি ঘৈণীয়েকক একো নকৈ মনে মনে থাকিল আৰু ঘৈণীয়েকে তামোল কাটি দিবলৈ আহোঁতে ফৰিঙে ফকৰা মাতিলে, নঙলাতে মঙল এচাৰিতে দেও, 3 কুৰি পিঠা খালে নেজানিলে কেও। ঘৈণীয়েকে ফকৰাৰ অৰ্থ বুজি খুব লাজ পালে আৰু নদীৰ পৰা পানী আনোগৈ বুলি কলহটো লৈ ওলাই গ'ল। তাই বাটত লগ পোৱা কেইবাজনীও তিৰোতাক ক'লে যে তাইৰ গিৰিয়েক সৰবজান, মানে নোকোৱাকৈয়ে মঙল চাই সকলো কথা গম পায়। এই কথা ইজনীৰ পৰা সিজনীৰ কাণত পৰি গোটেই গাঁৱত গম পালে যে ফৰিং সৰবজান। এবাৰ গাঁৱৰে এজনৰ কলি গাই এজনী হেৰাইছিল। গাইজনী বিচাৰি নাপাই ফৰিঙৰ ওচৰ পালেহি। ভাগ্যক্ৰমে ফৰিঙে সেইদিনা তাহাঁতৰ বাৰীৰ পিছফালে গৰুজনী চৰি থকা দেখি আহিছিল। সেয়ে ফৰিঙে সেই দিশ দেখুৱাই ক'লে, তুমি এইফালে গ'লেই গাইজনী বিচাৰি পাবা। মানুহটোৱেও ফৰিঙৰ মতে গৈ গৰুজনী পালেগৈ। লগে লগে ফৰিং সৰবজান বুলি বেছিকৈ কথাটো ফাটি ফুটি গ'ল আৰু কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইফালে ৰজাৰ কাৰেঙত এডাল বহু দামী সোণৰ হাৰ হেৰাইছিল। সকলোতে বিচাৰিও হাৰডাল পোৱা নাছিল। সেয়ে ৰজাই টেকেলা পঠিয়াই, মানে ৰজাৰ চিপাহী পঠিয়াই ফৰিঙক মাতি পঠিয়ালে। ফৰিঙে টেকেলাৰ কথা শুনি ভয়তে হাত ভৰি লুকাল
কাৰণ সি নেযাওঁ বুলি ক'লেও ৰজাই কাটিব, হাড় উলিয়াব নোৱাৰিলেও কাটিব, আৰু সৰবজান নহয় বুলি ক'লেও কাটিব। সেয়ে ঈশ্বৰকে চিন্তা কৰি সি গৈ ৰজাৰ ওচৰত উপস্থিত হ'লগৈ। ৰজাৰ আদেশক ফৰিঙক আদৰ সাদৰ কৰি লৈ গ'ল আৰু দৈ, গাখীৰ, কোমল চাউল গুড়েৰে সৈতে ভালকৈ জলপান খাবলৈ দিলে। আনফালে ৰজাৰ দুজনী কুঁৱৰী আছিল। এজনীৰ নাম মুদৈ আৰু আনজনীৰ নাম হাদৈ। আচলতে হাদৈয়ে হাড়ডাল চুৰি কৰি লুকুৱাই থৈছিল। তাই ফৰিং যোৱা দেখি ভয়তে জলঙাই দি বেৰৰ ফাকেৰে চাই আছিল। ইফালে ফৰিং সৰবজানৰ ৰজাৰ ভয়ত অৱস্থা নাই। সি দৈ গাখীৰৰ জলপানটো দেখি মুখেৰে কৈ পেলালে, হাঁ দৈ, আজিয়েই খাই ল, কাইলৈ ৰজাই কি কৰে ঠিক নাই। হাদৈ কুঁৱৰীয়ে ভাবিলে সৰবজানে তাইৰ কথা সকলো গম পাইছে। সেয়ে তাই ওলাই আহি সৰবজানক ক'লে, তুমি মোৰ কথা নক'বা, তোমাক যি লাগে মই তাকেই দিম। লগে লগে ফৰিঙে বুজিলে হাড়ডাল তাইয়েই চুৰি কৰিছে। সি গহীনকৈ মাত লগালে, ঠিক আছে বাৰু নকওঁ, কিন্তু আপুনি হাড়ডাল নি ৰজাৰ হাতনি পেৰাত থৈ দিয়কগৈ। হাতনি পেৰা ৰজাই সদায় ব্যৱহাৰ কৰা সৰু বাকচ। কুঁৱৰীয়েও সেইমতে হাতনি পেৰাত থৈ দিলেগৈ। পিছদিনা ৰজাই ফৰিঙক মাতি নি হাড়ডালৰ কথা সোধাত ফৰিঙে ক'লে, স্বৰ্গদেউ, মোৰ মতে কোনেও হাড়ডাল চুৰি কৰা নাই। আপোনাৰ হাতনি পেৰাতে হাড়ডাল থকা যেন ভাৱ হয়। লগে লগাই ৰজাই হাতনি পেৰা অনাই মেলি চালে আৰু হাড়ডাল তাতে দেখা পালে। সকলো আচৰিত হ'ল আৰু ৰজাই সৰবজানৰূপী ফৰিঙক মাটি, বাৰী, ধন, বস্তু দি নিজৰ ৰাজসভাতে ৰাখি থ'লে। আকৌ এদিন কি হ'ল জানা? ৰজাই হাতৰ মুঠিতে ফৰিং এটা সুমুৱাই মুঠি বন্ধ কৰি সৰবজানক সুধিলে, মোৰ হাতত কি আছে কোৱাচোন? সৰবজানৰ ভয়তে জীৱ ওলোৱা যেন লাগিল আৰু ভয়ে ভয়ে মুখেৰে ক'বলৈ ধৰিলে, এক কলো লেখি, এক কলো দেখি, হাঁ দৈ বোলোতে ওলাল হাড়ডাল, এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল। ৰজাই তাৰ নাম যে ফৰিং জনাই নাছিল। ৰজাই ফৰিঙৰ মৰণৰ কাল বুলি কোৱা শুনি হাতৰ ফৰিংটোৰ কথা কোৱা বুলি ভাবি বৰ সন্তোষ পালে আৰু ফৰিঙক আচল সৰবজান বুলি বহু সন্মান যাচিলে। ফৰিঙেও সৰবজান নোহোৱাকৈয়ে সৰবজানৰ খিতাপ পালে, সৰবজানৰ উপাধি পালে। শেষত আমাৰো কাপোৰ কানি ক'লা পৰিল, ঘৰলৈ উভতি আহিলোঁ। সৰবজানৰ সাধু শুনি ভাল লাগিলনে? যদি লাগিল শ্বেয়াৰ কৰিবলৈ আকৌ নাপাহৰিবা দেই।